হেৰি শুনিছানে? এইপিনে আহাচোন। কি হ'ল? ইমান টেটু ফালি ফালি চিঞৰি আছে যে? মই কামত লাগি আছো বুলি আপুনি নাজানে নেকি? কামত ব্যস্ত হৈ থকা মানুহজনী ইমান চিঞৰি চিঞৰি মাতি থাকিবি। নিজৰতো কামেই নাই একো। কেলে মাতিছিলে কওক জল্দি। মোৰ কামত লাগিব লাগে। কি কামত লাগি আছোনো ইমান ততাতৈয়াকে? মানুহজনী মাতিলেও ওচৰলৈ আহিব নোৱাৰো যে। কি কামত লাগিবি নো এতিয়া? আপুনি নাজানে নেকি? পথাৰত যে ধাৱনীয়ে ধান দাই আছে বুলি? দাৱনীলে ভাত বনাই আছো। ভাত সোনকালে দিবগে লাগে। নহলে ভোকতে মৰিব দাৱনী। ঐ, আৰু এটা কথা আছে নহয়। তই নাজান নেকি যে ধানখিনি কুৰিয়াব লাগিব? মানুহ বিচাৰিবলগীয়া আছিলে নহয়। ভেবেলাহঁতক মাতিলে এনেকে যা ধান কুৰিয়াবলৈ। এনেকেচোন বৰকে মাতি থাকক খাবলৈ ববলৈ। এতিয়া ধানখিনি কুৰিয়াই দিবলৈ ভেবেলাহঁতকে মাতি লৈ আহিবিগে। এতিয়া চালা ভেবেলাহঁতৰ নাম ল'বলগীয়া হৈছে ন? চালা এনেকে খাবলৈ ববলৈ মাতিলে বেচা ল'ৰাকেইটাক কিমান অপমান কৰে আপুনি জানেনে? এতিয়া কামৰ সময়ত চালা সিহঁতকে মাতিব লাগে। মই গৈ নাথাকো দেই। আপুনিয়ে গৈ কিনে মাতি আনিব। ঐ, মোৰ মুখে মুখে বেছি কথা কৈ নাথাকিবি। মই যি কৈছো তাকে শুনিবি। ভেবেলাহঁতক মাতি লৈ আহিবিগে চিধা চিধি কৰি। খাবলৈ মাতচোন। চালা এতিয়া কাম কৰিবলৈও মাতিব যাব লাগিব। এতিয়া চালা লাজ নালাগে আপোনাৰ সিহঁতক মাতি আনিব ক'বলৈ? এনেকেচোন সিহঁতি আহিলে ঘিণ কৰক। কেনেকুৱা মানুহ নহয় এজন। মোৰ নিজৰে লাজ লাগিছে এতিয়া মই সিহঁতক কেনেকে মাতি আনোগে। মুঠতে লাজ লাগে ফাৰ্ষ্ট লাগে এইবোৰ মই একো নাজানো। মাতি আনিবিগে চিধা চিধি কৰি কিনে। জল্দি ধানখিনি গোটাব লাগে। সেইটো কথা আহিলে মনত নাহে। লাজৰ কথা কবলৈ আহিছ। যা চিধা মাতি লৈ আনগে এতিয়া। শুন, কথাষাৰ মনত ৰাখিবি। আকৌ এবাৰ যাতে কবলগীয়া নহয়। কেনেকুৱা মানুহ নহয় এইকেইটাৰে। চালা লাজৰ ভাগ বুলি ক'লে ইফিও নাই। ল'ৰাকেইটাক বেচা কিমান অপমান কৰে। এতিয়া কামৰ সময়ত আকৌ সিহঁতকে বিচাৰিবগে লাগে। কি কৰো এতিয়া? উপায় নাইচোন। এইপিনে দাৱনী ভোকত ঠাহনি নাই কিজানি। দাৱনীকে ভাত দি থৈ আহোগে নে আগতে না ভেবেলাহঁতকে বিচাৰোগে। আকৌ বিচাৰি গলো কি বুলি ক'ম বাৰু বেচা ল'ৰাকেইটাক। যি হ'ব উপায়টো নাই। এটা কাম কৰো, একেবাৰে ভাত লৈ যাম। দাৱনী একেবাৰে ভাত পথাৰত দিম আৰু সেইপিনে গৈ আহিম পাক এটা। সেইখাই ভাল হ'ব। আজি গা পা ধুই দেখোন ৰেডি। ক'বালৈ যাও নেকি? ইমান গেলা গেলা গোন্ধাইছে যে। তই গা ধোৱা নাই ন কেইদিনমান হ'ল? ঐ, কিবা এষাৰ সুধিছিলো। কিবা এষাৰ কৈছ যে ইমান জাৰত গা ধুৱে নেকি মানুহে? ইমান ঠাণ্ডা লাগে মইহে জানিছোন। মোৰ ওচৰলৈ আহি নাথাকিবি আকৌ গোন্ধ পাওঁ যদিনো। কেলে আহিব লাগিছে? ঐ, যদি তই লেতেৰাই হ'বলৈ মন খাই আছে তেতিয়াহ'লে লেতেৰা জেগাত পৰি থাকিবিগে যা। আজি পৰা ঘৰৰ পৰা বাহিৰত থাকিবি তেতিয়াহ'লে। ইমান লেতেৰা গোন্ধ লৈ মই ওচৰত থাকিব নোৱাৰো। চালা খেলিব মন যোৱা নাই অ দেউতা। খালি ঠাণ্ডা যে ধোৱা নাই আকৌ। ধুম নাই কি কথা আছেনো? আজিহে ধোৱা নাই। ঐ, মোৰ আগত দাঁত নিকটাই নেদেখুৱাবি। ভেবেলা 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 ঐ, ঘৰত আছনে মানুহ? পেহী নেকি সেইজনী? আজি বহুত দিনৰ মূৰত আহিছে দেখোন। আছো আছো। এদিকে ভিতৰলৈ সোমাই আহ। ভেবেলা, তই দুটাই ঘৰতে আছ? বহুত দিন খবৰ খাতি পোৱা নাই যে সেইকাৰণে তহঁতৰ খবৰ খাতি লওঁ বুলি আহিলোং ক। ভালে কথা। ভালে কৰিলি কৈ আহিলি। তাৰপিছত হেৰি যে তহঁতৰ ভাল? ভালে ভালে। পথাৰ মাজৰ পৰাই আহিছো। পথাৰত একেবাৰে দাৱনীক ভাত চাত দি মেলি এইপিনে এপাক আহো বুলি আহি গলো। ধান দাইছ না পেহী? না ধান দাই এদাই হ'বই হ'লে নেকি ক? নাই হোৱা ইমান জল্দি ক'ত এদাই হ'ব নো? 4 বিঘামান দাইছোহে ক। আৰু আছেই। লাগিবই 3 দিন 4 দিন মান আৰু। পথাৰতে আছে না কৰিয়ে থকা হৈছে? নাই ধান কঢ়িয়াবলৈ মানুহকে পোৱা নাইচোন। সেইকাৰণে ভাবিছো ক তহঁতকে মাতি থৈ যাওঁ নেকি বুলি। তহঁতি পাৰিবি নেকি কেনেবাকে ধানখিনি আনি দিবলৈ আমাৰ? পাৰিম কিয় নোৱাৰিমনো। খালি আজিহে নোৱাৰিম নেকি। কাইলৈ পৰা যাম ক। কাইলৈ গ'লে হ'ব নাই? ধান কঢ়িয়াবলৈ মাতিছে হয় পেহী। মোৰ যে পেহাটো যাতেকে মন নাখায় দেই, যিটো উল্টা পুল্টা কথা কৈ থাকে পাই। কি কবি আৰু আমাৰ পেহাটোৰ কথা। কথা ক'লেও বুজি নাপায় নহয়। এতিয়া মানুহ বিচাৰিলেও নাপায়। কি কবি আৰু তহঁতকে মাতিবলৈ আহিছো না। যি হলেও যি নহলেও তহঁতি মোৰ মুখলৈ চাই ধান কেইডাল আনি দিবি আৰু দেই। পেহী চিন্তা নকৰিবিচোন। পুতুকনটোকো ৰাতিকে যি কথা কৈ থাকে। হ'বচোন হ'ব, আমি যাম কাইলৈ দুইটাই কৰি যাম। ইমান ওচৰতেনো চিন্তা কৰিবলৈ নাই। সোনকালে এটাম। তেতিয়াহ'লে তহঁতি যাবি। মই এতিয়া গৈ থাকোঁ। ঘৰত এতিয়া ধান চান দাই আছে যে সেইবোৰ জানো হেৰি কৰি দিবগৈ লাগে দেই। ঐ ল'ৰা, তই কি তাৰমানে নৰা বন্ধা কথা কৈ যি টি কথা? বেয়া পাব নহয়, এনেকে নকবি কথা। কিনো বেয়া পোৱা কথাটো ক'লো হে? পেহাই সেনেকুৱা বুলি কোৱা দেখি তই বেয়া পাইছ নেকি? সি সেনেকুৱা নহয় নেকি? কিমান কেনেকুৱা কথা কয় মোক। যাতকে মন নাহে মোক তাক। ঐ,
পেহাই যেনেকুৱা হ'লেও নহ'লেও পেহীজনী কিমান ভাল তই নাজান নেকি? তাৰ কাৰণে হ'লেও যাব লাগিব। কাইলৈ দুটাই যাম দেই, নোক নাম কৰি নাথাকিবি। হ'ব দে হ'ব, যাম। ঐ ল'ৰা, এতিয়া ঠাণ্ডা পটকে খাই লওঁগে কেইটামান। চাগে পেহীজনী খা বেয়া নহয়, কিন্তু পেহাটোহে তাইহে মন খাই মজা থাকে।